বঙাইগাঁৱৰ উত্তৰ শালমাৰাত চাঞ্চল্যকৰ ঘটনা। বঙাইগাঁৱৰ উত্তৰ শালমাৰাত চাঞ্চল্যকৰ ঘটনাৰ সংঘটিত হৈছে। উত্তৰ শালমাৰাৰ মহাদেৱ পাহাৰত দুটাকৈ লাওখোলা উদ্ধাৰ কৰাৰ লগতে কাপোৰৰ উদ্ধাৰ কৰা হৈছে। উদ্ধাৰ হোৱা এই লাওখোলা দুটাৰ এটা পুৰুষৰ আৰু আনটো মহিলাৰ বুলি স্থানীয় ৰাইজে সন্দেহ কৰে। ইতিমধ্যে উদ্ধাৰ হোৱা লাওখোলা দুটা চিনাক্ত কৰা হৈছে। তাৰে এটা মহিলাৰ, আনটো হৈছে পুৰুষৰ। মহিলাগৰাকী হৈছে কাকৈজানৰ ৰশ্মিৰেখা ৰায় আৰু যুৱকজন হৈছে শৰৎ বৰ্মন। দুয়োজনে দুমাহ ধৰি নিখোজ হৈ আছিল বুলি জানিব পৰা গৈছে। অবৈধ প্ৰেমৰ বাবে এই আত্মহত্যাৰ পথ বাছি লৈছে বুলি স্থানীয় ৰাইজে সন্দেহ কৰে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হোৱাৰ লগতে অঞ্চলটোত দুটাকৈ লাওখোলা উদ্ধাৰেৰে তীব্ৰ চাঞ্চল্যকৰ সৃষ্টি কৰি তুলিছে। তাৰমানে কালি আমাৰ 4টামান বজাত এই মোৰ ওচৰৰ ল'ৰা এটাই মানে খবৰ দিলে যে তাতে আৰু কি এটা গছৰ তলত কিছুমান কাপোৰ আৰু এটা লাওখোলা পৰি আছে। তাৰপিছত সন্ধিয়া হোৱাৰ কাৰণে আমি কালি নাহিলোঁ। আজি ৰাতিপুৱা আমি মানে আহিলোঁ, গাঁৱৰ মানুহ কেইজনমান লৈ আহি দেখিলোঁ যে লাওখোলা এটা নহয় দুটা। আৰু তাৰমানে কাপোৰখিনিও চালোঁ, তাতে তাৰমানে পুৰুষ আৰু মহিলা কাপোৰ আছে। অভয়াপুৰীৰ পৰা উজ্জ্বল ৰায়, গ্লোবেল।